খৈৰাবাৰীত নাগৰিক মঞ্চৰ দাবী সম্পূৰ্ণ। পুনৰ ৰেল ষ্টপেজ শুভাৰম্ভ কৰিলে সাংসদ আৰু DRMে। স্বস্তিৰ নিশ্বাস পেলালে খৈৰাবাৰীৰ ৰাইজে। খৈৰাবাৰীৰ পৰা দীপেন ডেকা ৰিপৰ্ট, নৰ্থ ইষ্ট লাইভ টুডে। আমি খৈৰাবাৰীৰ ৰেল ৰখাৰ কাৰণে কোভিডৰ পিছত যিখিনি আমাৰ পুৰণি ৰেল আছিল, ৰেল যিখিনি ষ্টপেজ হৈছিল, এই লাচিত এক্সপ্ৰেছ, আপোনাৰ ডেকাৰগাঁও ইণ্টাৰচিটি এক্সপ্ৰেছ আৰু এই নটাত আজি যিখন ৰখিলে ট্ৰেইন, এইখিনি ৰখাৰ কাৰণে আমি ডিমাণ্ড দিছিলোঁ। আৰু আমি চিফ মিনিষ্টাৰ, অনাৰেবল চিফ মিনিষ্টাৰকো ৰিকুৱেষ্ট কৰি তেওঁ হ'ব ক'লে, MPক দিলোঁ মেমৰেণ্ডাম হ'ব বুলি, কিন্তু কোনেও নকৰিলে। শেষত ৰাইজে জনতাই মিলি এখন সভা কৰি খৈৰাবাৰী নাগৰিক মঞ্চ গঠন কৰিলে আৰু মোক সভাপতি আৰু আমাৰ দীপেন ডেকাক সম্পাদক লৈ এই নাগৰিক মঞ্চ গঠন কৰে। আৰু এই নাগৰিক মঞ্চৰ লগত আমাক সভাপতি সম্পাদক লৈ ৰাইজে আহি ইয়াতে যোৱা 29 তাৰিখে এটা ৰেল ৰোকো কৰিলে। 29 এপ্ৰিলত যাত আমি ইয়াতে ৰখিব লগা হ'ল আৰু ৰেলখন ৰৈ গ'ল, কাৰণ আমাৰ উপায় নাই। ইমান মানুহ হ'ল, মানুহ নামি গ'ল, ৰেল ৰৈ গ'ল, ট্ৰেইন ডিটেনশ্যন হ'ল। তাত আমাৰ কোনো ভুল নাই, তথাপি ট্ৰেইনখন ৰখাই দিলে। বহুত সময় ডিটেনশ্যন, 4 ঘণ্টামান ডিটেনশ্যন হ'ল। সেইকাৰণে এই ট্ৰেইন ৰখাৰ কাৰণে RPFৰ পৰা সম্পাদক আৰু আমাক কেছ দিছে আমাৰ কাৰণে বোলে। কিন্তু আমিতো অকলে আমাৰ নিজৰ কাৰণে অহা নাই, ৰাইজে আনি আমাক ৰাজ্যৰ নেতৃত্ব দি আমি মেমৰেণ্ডাম চহী কৰিবৰ কাৰণে তেওঁলোকে আমাক পাৱাৰ দিছে, আমি কৰিছোঁ আৰু সকলো ৰাইজে কৰিছে। কিন্তু পানিছমেণ্টটো তেওঁ আমাৰ সম্পাদক দীপেন ডেকা আৰু মোক দিলে। আৰু 6 তাৰিখে আমাৰ কেছ আছিল। আজি এইবিলাক কথা আমি উঠাওঁতে ট্ৰেইনখন ৰখিলে, তাৰ কাৰণে তেওঁলোকক ধন্যবাদ দিলোঁ। লগতে MP আৰু DRM চাহেব আৰু ইন্সপেক্টৰ যিজন আছিল, চবেই আমাক কথা দিছে আজি এই কেছটো তেওঁলোকে উঠাই ল'ব। আৰু 6 তাৰিখে আমাৰ ডেট আছিল, আমি দুইজন নাযাওঁ বুলি, যাব নালাগে বুলি তেওঁলোকে কৈছে আৰু আমি নাযাওঁ বুলিও কৈছোঁ। গতিকে আজিৰ পৰা কেছটো শেষ হৈছে, এইখিনি আপোনালোকক মই জ্ঞাত কৰিলোঁ। আৰু ট্ৰেইন ৰখাৰ বাবে মই সকলো ৰাইজক ধন্যবাদ দিলোঁ। সকলো ৰাইজে যেন এতিয়াৰ পৰা টিকেট কাটি যায়, কাৰণ টিকেট নাকাটিলে ৰেলৰ ইনকাম নহ'লে ৰেল নৰখে। গতিকে সকলোৱে টিকেট কাটক। এতিয়া এখন ৰৈছে, পিছত তাত 2খন ৰ'ব। আৰু প্লেটফৰ্ম আজি হৈছে, প্লেটফৰ্ম হৈ যাব। আৰু সকলো হৈছে খোৱাপানী সমস্যা হ'ব। আৰু ৰিজাৰ্ভেশ্যন অহা সোমবাৰৰ ভিতৰত ৰিজাৰ্ভেশ্যনো ষ্টাৰ্ট হৈ যাব। আৰু লেডিজ কম্পাৰ্টমেণ্ট এটা ডিমাণ্ড আছিল, লেডিজ কম্পাৰ্টমেণ্ট ট্ৰেইনত অলপ দিনৰ ভিতৰতে দিব, এসপ্তাহৰ ভিতৰত। গতিকে আমাৰ যিখিনি ডিমাণ্ড প্ৰায় হৈছে। আৰু 6 তাৰিখে যে আমি নাযাম, আজি মই আৰু আমাৰ সম্পাদকে আমি জনালোঁ, কাৰণ তেওঁলোকে যেতিয়া আমাক কৈছে আমাৰ কেছ উইথড্ৰ হ'ব, আমি সেইকাৰণে 6 তাৰিখে নাযাওঁ আৰু আমাক সেইটো কেছ উইথড্ৰ কৰি দিওঁ।